থাৰ্মেল স্কেনাৰে কেনেদৰে কাম কৰে? বৰ্তমান যুগত চলি থকা এই থাৰ্মেল স্ক্ৰিনিং প্ৰচেছৰ বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। থাৰ্মেল স্কেনাৰে যেতিয়া এডোখৰ ঠাইত স্ক্ৰিনিং কৰে, তেতিয়া সেই ঠাইডোখৰত যিটো পোহৰ আহি পৰে সেইটো থাৰ্মেল স্কেনাৰৰ ভিতৰলৈ সোমাই যায় আৰু ই বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হৈ আপোনাৰ সেই ঠাইডোখৰত কিমান তাপমান আছে ই এখন ডিছপ্লেৰ জৰিয়তে প্ৰকাশ কৰে আৰু এই সম্পূৰ্ণ প্ৰচেছটোকে থাৰ্মেল স্ক্ৰিনিং বুলি কোৱা হয়। স্ক্ৰিনিং যেতিয়া আপোনাৰ কৰা হয় বা যিটো ডিভাইচ সেইটো আপোনাৰ যেতিয়া কপালত ৰখা হয় তেতিয়া আপোনাৰ শৰীৰত যিটো সূৰ্যৰ পোহৰ আহি পৰিছেহি বা যিটো লাইট আহি পৰিছেহি সি তাৰ ডিভাইচটোৰ ভিতৰলৈ এখন লেন্সৰ জৰিয়তে সোমাই যায় আৰু তাৰপিছত তাত যিটো পোহৰ সোমাই সেইটো এটা ইলেক্ট্ৰিচিটিলৈ কনভাৰ্ট হৈ যায় আৰু তাৰপিছত ইলেক্ট্ৰিচিটিটো তাতে ৰিডিং লৈ পেলাই আপোনাক ডিছপ্লেখনত আপোনাৰ শৰীৰত কিমান তাপমান আছে সি দেখুৱায়। তো এইটো সম্পূৰ্ণ এটা প্ৰচেছ আপোনাৰ 1 ছেকেণ্ডৰ ভিতৰতে সম্পূৰ্ণ হয়। ইয়াৰ জৰিয়তে আপোনাৰ কৰোণা ভাইৰাছ আপোনাৰ শৰীৰত আছে নেকি সেইটো চাব নোৱাৰে। ই কেৱল আপোনাৰ শৰীৰত জ্বৰ আছে নেকি বা আপোনাৰ তাপমান কিমান সেইটোহে পৰীক্ষাৰ কামত ব্যৱহাৰ হয়। তো জ্বৰ হৈছে যিহেতু কৰোণা ভাইৰাছৰ এটা লক্ষণ, তো সেইবাবে থাৰ্মেল স্ক্ৰিনিংটো কৰা হৈছে বহু ঠাইত আৰু থাৰ্মেল স্ক্ৰিনিং আপোনাৰ যদি পাছ হৈছে, তাত যদি জ্বৰ নেদেখায় তেতিয়া এইটো নহয় যে আপোনাৰ গাত কৰোণা ভাইৰাছ নাথাকিবও পাৰে। ই কেৱল জ্বৰ বা কোনো এটা ঠাইত কিমান তাপমান আছে সেইটোহে পৰীক্ষা কৰিবৰ বাবে কামত আহে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাৰ্মেল স্ক্ৰিনিঙৰ বিষয়ে জানিব পাৰিছে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু যদি তাৰ বিষয়ে কিবা জানিবলগীয়া আছে তো কমেণ্টত মোক জনাব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো মই আপোনালোকলৈ এনেকুৱা ভিডিঅ' আৰু লৈ আহি থাকিম। ধন্যবাদ।